গুড মৰ্নিং সকলোকে। আজি ৰাতিপুৱা ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। এতিয়া ওলাই মেলি একেবাৰে ৰেডি, আজি ঘৰলৈ যাওঁ। ঘৰলৈ যোৱাৰ আগতে এতিয়া আমি গৈ আছোঁ মাজুলীৰ বিখ্যাত ডেকাচাং ৰিজৰ্টলৈ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই দিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালেই আছে। মই ইউটিউব চেনেল মিচিং কনেক্ট মিলি অন্য এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া আমি আহি পালোহি ডেকাচাং ৰিজৰ্ট। ৰিজৰ্টখনৰ সন্মুখতে আছে এখন নদী। নদীখনৰ নীলা নীলা পানী, সঁচাকৈ বৰ সুন্দৰ এটা পৰিৱেশ, দেখি বৰ ভাল লাগিছে। আৰু এনেকৈ শিলৰ মূৰ্তি এটা বনাই থৈ দিছে। এইখন হৈছে গেট। এতিয়া আমি ভিতৰলৈ সোমাই যাম। কি কি আছে সকলোবোৰ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে ব্লগটো চাই থাকিব স্কিপ নকৰাকৈ। খুব সুন্দৰ এডোখৰ জেগা হয়। এয়া টিকেট লৈছে এতিয়া। এইখনেই হৈছে মাজুলীত অৱস্থিত ডেকাচাং ৰিজৰ্ট। আপোনালোক সকলোৱে এবাৰ আহিব পাৰে। ৰিজৰ্টখনৰ ছাইডতে এনেকৈ ইমান ধুনীয়াকৈ মূৰ্তি বনাই থৈ দিছে, ইমান ধুনীয়াকৈ বনাই থৈ দিছে। এয়া আপোনালোকে চাব পাৰে। এতিয়া আমি ওপৰলৈ উঠি গৈ আছোঁ। এই ৰিজৰ্টখনৰ গুৰুত্বপূৰ্ণ কথাটো হ'ল বাঁহেৰে খুব ধুনীয়াকৈ বনাইছে এই ৰিজৰ্টখন। গোটেই ৰিজৰ্টখন বাঁহেৰে বনোৱা হয়, আপোনালোকে চাব পাৰে। এয়া আমি এতিয়া ডেকাচাঙৰ পৰা ওলাই গৈ আছোঁ অফলা ঘাটলৈ। এতিয়া অফলা ঘাটতে ফেৰি উঠিব লাগিব। গাড়ীত উঠি লৈ এতিয়া আমি গৈ আছোঁ অফলা ফেৰী ঘাটলৈ। আৰু অৱশেষত এতিয়া আমি আহি পালোহি অফলা ফেৰী ঘাট। এয়া হৈছে অফলা ফেৰী ঘাটৰ পৰিৱেশ। আপোনালোকক অলপমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আমি এতিয়া ফেৰীৰ পৰা নামি নিমাতী পালোহি। এতিয়া আমি নিমাতীৰ পৰা গৈ আছোঁ ডাইৰেক্ট ঘৰলৈ। এয়া এতিয়া তিতাবৰ পালোহি। তিতাবৰত ম'ম' খাইছে। এয়া ম'ম' খুব খাবলৈ টেষ্টি লাগিছে কিন্তু দেই, ভালে লাগিছে বাৰু। যদিহে ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। খোৱাৰ মাজতে আপোনালোকক এতিয়া বিদায় দিব বিচাৰিছোঁ। আজিলৈ বাই বাই।